অজিংক্য ৰাহানে এইজন মানুহ কোন আছিল যিয়ে নিজৰ অৱসৰৰ কথা ঘোষণা কৰোঁতে চকুত পানী ওলাই গৈছিল। যদি কেতিয়াবা কোনোবাই সোধে যে অজিংক্য ৰাহানে কোন আছিল, তেতিয়া তেওঁলোকক ক'ব এজন এনে ক্ৰিকেটাৰ আছিল যিজন ভাৰতৰ ইতিহাসৰ অন্যতম শক্তিশালী স্লিপ কৰ্ডনৰ এক গুৰুত্বপূৰ্ণ অংশ আছিল। তেওঁ হাতলৈ বল গ'লে প্ৰায় নিশ্চিত কেচ আছিল। তেওঁ এনে এজন বেটছমেন আছিল যেতিয়া টেষ্টত শতক মাৰিছিল ভাৰতে কেতিয়াও সেই টেষ্ট মেচ হাৰা নাছিল। তেওঁ আছিল ভাৰতীয় টেষ্ট ক্ৰিকেটৰ সোণালী যুগৰ বিখ্যাত 3-4-5 নম্বৰত বেটিং লাইনআপৰ অন্যতম বেটছমেন। তেওঁৰ সৈতে একেলগে বেটিং কৰাটো বিৰাট কোহলিৰ অতি প্ৰিয় টেষ্ট পাৰ্টনাৰশ্বিপ আছিল। আৰু 2020-21 চনৰ বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী, য'ত বিৰাট কোহলি নাছিল, জাসপ্ৰীত বুমৰাহ নাছিল, বহুকেইজন মূল খেলুৱৈ আঘাতপ্ৰাপ্ত হৈছিল। বহুতে ভাবিছিল এইবাৰ ভাৰতে বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী জিকাৰ কোনো আশা নাই। কিন্তু সেই কঠিন সময়ত অজিংক্য ৰাহানে অধিনায়ক হিচাপে দায়িত্ব ল'লে। মেলবৰ্ণত শতক কৰি দলক আগবঢ়াই নিলে আৰু একেবাৰে নতুন খেলুৱৈৰ গঠিত দল এটাক লৈ অষ্ট্ৰেলিয়া মাটিতে বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী জিকাই ইতিহাস সৃষ্টি কৰিলে। অধিনায়ক হিচাপে তেওঁ এটা বিশেষ পৰিসংখ্যা আছে। তেওঁৰ নেতৃত্বত ভাৰতে কেতিয়াও এখনো টেষ্ট মেচ হাৰা নাছিল। বিদেশৰ কঠিন পিটছতো তেওঁ কেতিয়াও ভয় কৰা নাছিল। লৰ্ডছে হওক বা দক্ষিণ আফ্ৰিকাৰ দত্তক পিছি নহওক কিয়, সুযোগ পালে ৰাহানে শতক মাৰিবলৈ কেতিয়াও পাহৰা নাছিল। অজিংক্য ৰাহানে এদিন SKY স্পৰ্টছত দিয়া এটা সাক্ষাৎকাৰত তেওঁ কৈছিল, মই এতিয়াও টেষ্ট ক্ৰিকেট খেলিবৰ বাবে সমানে উৎসাহিত হৈ আছোঁ, কিন্তু নিৰ্বাচকসকলৰ পৰা কোনো সঁহাৰি নাপালোঁ। এই কথাখিনি কওঁতে তেওঁ কণ্ঠত থকা কষ্ট সকলো অনুৰাগীয়ে অনুভৱ কৰিছিল। অজিংক্য ৰাহানে হয়তো আটাইতকৈ ডাঙৰ ষ্টাৰ নাছিল, কিন্তু তেওঁ আছিল দলৰ বাবে নীৰৱ যোদ্ধা। আলোচনাৰ কেন্দ্ৰত কম আহিছিল, কিন্তু যেতিয়া দেশৰ প্ৰয়োজন হৈছিল তেতিয়া সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন দিছিল। এইবাবে অজিংক্য ৰাহানে কেৱল এজন ক্ৰিকেটাৰ নহয়, তেওঁ ভাৰতীয় টেষ্ট ক্ৰিকেটৰ ইতিহাসৰ এক সোণালী অধ্যায়। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।